সকলোকে ৰাতিপুৱা গুড মৰ্ণিং। আৰু মই ৰাতিপুৱা একবাৰ চাহখিনি খাওঁ। হেৰি নহয়, ব্ৰেকফাষ্ট নহয়, এনেই ৰাতিপুৱাই যে চাহ খায় এইটো নিমকি লওঁ আৰু চাহ অলপ নিমকি বনাইছিলোঁ সেইদিনাখন, তাৰে সেয়ে খালোঁ আৰু দিনটো কেনেকৈ আৰম্ভ কৰে চাওঁ। এতিয়া মই গৈ আছোঁ অলপ চিকেন লৈ আনিব, কাৰণ চিকেন আনিলে নতুনকৈ বৃহস্পতিবাৰে চিকেন নোখোৱা কৰিছোঁ। এতিয়া ঘৰত বনোৱা নাছিলোঁ, কালি খাইছোঁ। চিকেন খাবই বোলে, ঠাণ্ডাও পৰিছে। যদি পৰীক্ষা দিব গৈছে, যদি চিকেন নবনাওঁ গালি খাম, গতিকে অলপ চিকেন লৈ আনো। চিকেন লৈ আনিলোঁ নহয়। চিকেন আনি পেলাই মানে মোৰ কি হ'ল, বনালোঁ, ছোৱালীটো খাব বুলি কৈছে। এতিয়া মইতো ক'লোৱেই নহয় এইকেইদিন চিকেন একো বনোৱা নাই, সেইটো কাৰণে জানেই ল'ৰা ছোৱালীবিলাকে প্ৰব্লেম কৰে ন। এতিয়া চিকেন বনাই উঠি মোৰ কিন্তু মানে নিজৰ কাৰণে একো বনাব লগা নহ'ল, কাৰণ এয়া চাওকচোন, এয়া পালোঁ বুটৰ দালিৰ পৰঠা, দৈ, চেনি, আৰু এয়া মই বনাইছিলোঁ পকৰী। এয়া লৈছোঁ পকৰী পাইছিলোঁ। তাৰপিছত এয়া হৈছে মিক্স চব্জি, আৰু জলকীয়া, তিয়ঁহ এনেকৈ কাটি লৈছোঁ। এয়া তাৰপিছত পানী এগিলাচো লৈ লৈছোঁ, আৰু এইটো হৈছে চাটনি, জলকীয়া মানে আৰু তিল বটি পেলাই কৰিছিলোঁ। এনেকৈ খাই ভাল লাগে। আৰু এতিয়া ভাতটো খাওঁ, মই পৰঠাটো খাই লওঁ। পৰঠা আৰু দৈ বঢ়িয়া লাগে খাই। মই আলু পৰঠাৰ সেইটো দৈটো খাব ভাল পাওঁ, ভাল লাগে। উঠিছিলোঁৱে, আজি দিনেই ভাল। আজি দিলে এইয়া চিঙৰা। বৌ এগৰাকী গৈছে, বাহিৰত গৈছিল, তাৰপিছত কৈছে মই তোমাৰ কাৰণে চিঙৰা দিছোঁ। গতিকে মোৰ আজি দিন ভাল, তিনিবিধ বস্তু পাইছোঁ। এতিয়া থৈ দিওঁ, গধূলি খাম চাহৰ লগত। এতিয়াতো ভাতটো খায়ে উঠিলোঁ।